Hello everyone, কি খবৰ সকলোৰে and welcome back to my YouTube channel আৰু আজি বহুত দিনৰ মূৰত লং ব্লগ এটা লৈ আনিলো আপোনালোকৰ মাজলৈ থাম্বনেইলখন দেখি চাগে গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাইছো আচলতে বিয়াখন যোৱা বহুত দিন হ'ল কিন্তু মই টাইম পোৱা নাছিলো ভিডিঅ'টো এডিট কৰিবলৈ আপলোড কৰিবলৈ আৰু আজি আছে ৰিসেপশন সো এতিয়ালৈকে মই ৰেডি হোৱা নাই তো মই কি পিন্ধি যাওঁ কেনেকৈ যাম কাৰ লগত যাম সকলোবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো এতিয়া দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তেলে বাই বাই মাক লগ পাম যিহেতু বিয়ালৈ যোৱা অলপমান দেৰি হ'ব বাহঁত আহি পালে আমি একেলগে বিয়ালৈ যাম বুলি মই ৰখি আছিলোঁ সেই গতিকে ভাবিলোঁ ঘৰৰ কামকেইটাকে কৰি লওঁ কামটো বেলেগ একো নাই ডেইলি কৰি থকাখিনিয়ে তাৰপিছত এফালে চাহ অকণ বনাই খাই লওঁ বুলি ভাবিলোঁ চাহ বনাওঁতে পিছে ভিডিঅ' কৰা নহ'ল বতৰটো অকণমান বেয়া হ'ল সেই গতিকে ভাবিলোঁ আগফালে মেলি থোৱা কাপোৰখিনি আনি সুমুৱাই থওঁ আৰু কাপোৰ সুমুৱাই লৈ চাহ বনালোঁ যিহেতু ভিডিঅ' কৰা নহ'লেই সেই গতিকে খাই থাকোঁতে অকণমান ভিডিঅ' কৰি ল'লোঁ যিহেতু আজি ঘৰত অকলে আছোঁ গতিকে ভাত বনাব এলাহ লাগিল সেই গতিকে লাঞ্চটো চিম্পলকৈ কৰিলোঁ পইতা ভাত খালোঁ এনেকৈ খায়ো কেতিয়াবা ভাল লাগে আপোনালোকে পিছে ভাল পায়নে নাপায় কমেণ্টত জনাবচোন আৰু গাইজ এতিয়া মই ৰিচেপশ্যনত যাম বুলি ভাবোঁতে দেখিছে মই বতৰৰ মহিমা কি কৰিলে কিন্তু আমি হৈছে ছোৱালী মানুহ हमको विंटर सीजन में कोई स्वेटर नहीं पहनना पाया कौन है ये लोग कहाँ से आते हैं तो ये बारिश कौन सा चीज है बारिश गई बाहर में हम जा रहे हैं शादी में तो लेट्स गो अभी मजा आएगा ना भिड़ो सो गाइस आज मैं पिंधि जाम एजोर लेहेंगा एटु होइसे ब्लाउज टू आरो एटु होइसे मोर स्कार्ट टू उफ जी गधुर बापरे सो मैं इतना पिंधि लওঁ তাৰপিছত লগ পাইছোঁ আপোনালোকক দেখাম মই এতিয়া পিন্ধি লৈ আছোঁ বুলি আৰু এইখন হৈছে দুপাট্টা গাইজ আজি বহুত বেছি কষ্ট হৈছে কাৰণ চব নিজে নিজে কৰিবলগীয়া হৈছে আৰু এইফালে বেকলেছ চব মই নিজে কৰিছোঁ তো এতিয়া মই যে পিন্ধি ল'লোঁ তো বাকীখিনি দেখাইছোঁ মই মেকআপ কৰিলোঁ তাৰপিছত লগ পাইছোঁ আৰু এফালে মই লিপাপতি কৰাত লাগি গ'লোঁ বিয়া বুলি ক'লে অকণমান মেকআপটোতো লাগিবই ন গাইজ আৰু মই মেকআপ বহুত বেছি ভাল পাওঁ আৰু এফালে ফাৰ্ষ্ট এপ্লাই কৰিলোঁ মইশ্চাৰাইজাৰ লগতে মেকআপৰ ভিডিঅ' কৰি থাকোঁতেই বাহঁত আহি ওলালে তাইকো ৰেডি কৰি দিবলগীয়া হ'ল সেই গতিকে মই মেকআপৰ ভিডিঅ'টো এইখিনিতে ষ্টপ কৰি দিলোঁ নেক্সট টাইম মই মেকআপৰ ভিডিঅ' আকৌ আপলোড কৰিম আৰু এইটো হৈছে মোৰ আজিৰ ফাইনেল লুকটো যিহেতু মই মেকআপৰ সম্পূৰ্ণ ভিডিঅ'টো দিব নোৱাৰিলোঁ লগতে এইফালে বাকো সজাই দিলোঁ তো দুইজনী এইফালে আমি সাজি কাচি আহিলোঁ মোক কেনেকুৱা লাগিছে কমেণ্টত জনাই দিব আপোনালোকে লগতে এইফালে ভিনদেউহঁত আৰু এইফালে আমি আহি পাই গ'লোহি বিয়া ঘৰ আৰু বিয়াত পিছে খাবলৈ বহুত কিবা কিবি দিছিল মই কিন্তু বেছি একো নাখাওঁ সেই গতিকে মই মাটন দাইল মিক্স ভেজ লগতে চাটনি চালাড পাপৰ আৰু গাজৰৰ হালৱা আছিলে মই তেনেকেই খালোঁ আৰু আমাৰ যিহেতু গোটেইকেইজনী বাক বিয়ালৈ মাতা হৈছে মই আহিছোঁ 2 নম্বৰ বাৰ লগত যিহেতু তাই অকণমান দূৰত হয় ঘৰ সেইকাৰণে তাই আমাৰ ঘৰৰ পৰাই ডাইৰেক্ট আহিলে মোৰ লগত আৰু বাকী বাহঁত নিজৰ নিজৰ ঘৰৰ পৰা আহিছে গাড়ী লৈ আৰু এইফালে অলপ আগত দেখাইছিলোঁ আমাৰ সেইজন হৈছে 3 নম্বৰ ভিনদেউ এতিয়া আকৌ দেখাম এয়াই হৈছে আমাৰ 3 নম্বৰ ভিনদেউ আৰু বাকটো সকলোৱে চিনি পায় তাইৰ বিয়া ভিডিঅ' মই আপোনালোকক দিছোঁ সেইটো যদি চোৱা নাই আপোনালোকে চাই ল'ব আৰু এইফালে ইয়াত খাবলৈও বহুত বেছি বস্তু আছিলে লগতে ফাষ্ট ফুডো ৰাখিছিলে কিন্তু ফাষ্ট ফুডৰ আইটেমখিনি এইফালে নাছিলে ছেপাৰেটলি ৰখা হৈছিল তো ইয়াত আমি ভাত পানী খাই ইয়াৰ পৰা ওলাই পেলাই দৰা কইনাৰ ওচৰত গ'লোঁ আৰু ডেক'ৰেশ্যনটো দেখিছে ইমান বেছি ধুনীয়াকৈ কৰিছে দৰা কইনাৰ ওচৰত ভিৰ লাগি থকা বাবে মই ভিডিঅ' ল'ব নোৱাৰিলোঁ সেই গতিকে মই ফটোজখিনি মোৰ চেনেলত এক্সট্ৰাকৈ আপলোড কৰিম আপোনালোকে চাই ল'ব আজি ভিডিঅ'টো ইমানেই আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ আহিছোঁ বাই